ৰাতিপুৱা উঠিয়ে এই 5টা কাম কৰিব, ধন আৰু সফলতা আকৰ্ষণ কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি জানেনে আমি দিনটোৰ আৰম্ভণি কেনেকৈ কৰোঁ? তাৰ প্ৰভাৱ গোটেই দিনটোৰ ওপৰত প্ৰভাৱ পৰে। বহু সফল মানুহে বিশ্বাস কৰে যে পুৱা কিছুমান ভাল অভ্যাসে মনক অধিক ইতিবাচক আৰু লক্ষ্য পূৰণৰ বাবে প্ৰস্তুত কৰে। আজিৰ ভিডিঅ'ত মই ক'ম এনে 5টা সহজ কামৰ বিষয়ে, যিবোৰ আপুনি প্ৰতিদিন পুৱা কৰিলে জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। 1 নম্বৰ, কৃতজ্ঞতা প্ৰকাশ কৰিব। চকু খোলাৰ লগে লগে মোবাইল ধৰি নল'ব, তাৰ সলনি মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰিব আৰু ক'ব, আজি দিনটোৰ বাবে ধন্যবাদ। এই অভ্যাসে মনত ইতিবাচকতা আনিব। 2 নম্বৰ, পানী পান কৰক। পুৱা খালী পেটত 1 বা 2 গিলাচ পানী খাওক। ই শৰীৰৰ সতেজ অনুভৱ কৰাত সহায় কৰিব। 3 নম্বৰ কাম, ঈশ্বৰক স্মৰণ কৰক। নিজৰ ইষ্ট দেৱতা বা দেৱীক স্মৰণ কৰিব। মাত্ৰ 2 মিনিটৰ প্ৰাৰ্থনাই মনক শান্ত আৰু স্থিৰ কৰিব পাৰিব। 4 নম্বৰ কাম, ইতিবাচক বাক্য কওক। নিজকে কওক, মই পাৰিম, আজিৰ দিনটো মোৰ বাবে শুভ, মই সফলতাৰ দিশে আগবাঢ়িছোঁ। ই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব। 5 নম্বৰ কাম, লক্ষ্য মনত পেলাওক। দিনটোৰ গুৰুত্বপূৰ্ণ কামবোৰ মনত পেলাওক। সফলতা পোৱাৰ বাবে স্পষ্ট লক্ষ্য থকাটো অতি প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, এই 5টা অভ্যাসে আপোনাৰ দিনটোক অধিক সুসংগঠিত আৰু ইতিবাচক কৰি তুলিব পাৰে। নিয়মিতভাৱে অনুসৰণ কৰিলে ভাল ফল অনুভৱ কৰিব পাৰিব। কমেণ্টত লিখিব সফলতা। লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব।